Uppl राजखान्थि हानजाया फैगौ बोहैथि नभेम्बर दाननि 11, 12 आरो 13 अक्ट'आव 3 बोसोरारि जथुम्मा खुंफुंनो लाहार फाहार। क'क्राझार सहरनि सोनाब फारसे थानाय चन्द्रपारा जौगालु गेवलां फोथाराव फैगौ 3 बोसोरारि जथुम्मायाव मोन 10था जिल्लाफोरखौ लानानै गुवारै सावरायनाय जागोन आरो बिबान सोलाय सोल' खालामनाय जागोन। बे हाबाफारियाव गाहाय आलासि महरै नुजाथिफैगोन आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा आरो बेखेवजेननाय समाव चन्द्रपारानिफ्राय क'क्राझार सहरसिम हारिमुआरि हानजा सुरनाय हौवासा आरो हिन्जावसाफोरनि थाखाय बुलुर बादायलायनाय थागोन आरो बे हाबाफारियावनो माखासे एगजिबिसन दिन्थिफुंनाय थागोन आरो 13 नभेम्बराव हारिमु दिन्थिफुंनायाव बाहागो लाफैगोन अरुणाचलनि देंखोगिरि रितु रिबाया। 30 नं सानजा क'क्राझारनि एमएलए लरेन्स इस्लारिया फोरमायबावोदि बे हाबाफारियाव रायजो राजाफोरखौ बाहागो लानो थाखाय खावलायहरदों। আমি পূৰ্ণ গতিত কাম কৰি আছোঁ অভ্যৰ্থনা কমিটি হিচাপে। আমাৰ যিটো কাম এইটো বিশেষকৈ আমাৰ টেণ্ট হাউচে কৰিব লগা কাম আছে। তেওঁলোকৰ যি লেবাৰ দিনে নিশাই কাম কৰি আছে, অহাকালিৰ পৰা তেওঁলোকে আৰু যিবিলাক লেবাৰ লৈছে সিহঁতো ডাবল ট্ৰিপল কৰিব। তো আমি আশা কৰিছোঁ ৰাতিলৈকে আমাৰ কামবিলাক শেষ হৈ যাব। গতিকে অভ্যৰ্থনা কমিটিৰ ফালৰ পৰা আমি সাজু। আমাৰ প্ৰায় 6,000তকৈ অধিক আমাৰ ডেলিগেট আহিব। 10টা আমাৰ যি জিলা কমিটি আছে UPL দলৰ, তো মুঠ আমাৰ 6,000তকৈ বেছি আমাৰ ডেলিগেট আহিব। তেওঁলোকক ৰখাৰ কাৰণেও আমি বিভিন্ন ঠাইত আমি ঠিক কৰি ৰাখিছোঁ। সেই ধৰণেৰে আমি আগবাঢ়ি আছোঁ। তো আমি আশা কৰিছোঁ যে বতৰ যদি ঠিকে থাকে তেতিয়াহ'লে আমাৰ একো অসুবিধা নহ'ব। তেনেধৰণৰ কাৰ্যসূচীও ইয়াত আমি হাতত লৈছোঁ। তো বিশেষ মূল আমাৰ আকৰ্ষণটো হ'ব যে 3দিনীয়া যি আমাৰ থাৰ্ড ট্ৰাইনেল যি UPL দলৰ কনফাৰেঞ্চ, তাতে আমি বিভিন্ন ধৰণৰ কথা আমি আলোচনা কৰিম। আলোচনাটোৱে হ'ল আমাৰ মেইন যে BTCৰ সৰ্বাংগীন উন্নয়ন সমবিকাশ ইয়াৰ ওপৰত গুৰুত্ব দি পেলাই আলোচনা আমাৰ কেইবাটাও আছে। আমাৰ দলত থকা বিভিন্ন চেল SC, OBC, মাইনৰিটি, টি চেল, তেনেকুৱা আমাৰ যিবিলাক চেল আছে এই চেলবিলাকক নিজাকৈ এটা ডেলিগেট ছেছন ৰখা হৈছে। তাতে তেওঁলোকে নিজৰ মানে চেলৰ লৈ পেলাই তেওঁলোকে আলোচনা কৰিব কি হৈছে কি হোৱা নাই, কেনেকৈ আগবাঢ়িব লাগিব, এটা দল হিচাপে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কেনেকৈ কাম কৰিব, কেনেকৈ কাম কৰি আছে ইয়াৰ ওপৰত এটা আমাৰ ছেছন আছে। তেওঁলোকে নিজাববীয়াকৈ আলোচনা কৰিব। উইং হিচাপে আমাৰ ইউথ উইং আছে, ওমেন উইং আছে, তেওঁলোকৰো এটা নিজাকৈ এটা ছেছন আছে। ইউথবিলাকে আলোচনা কৰিব BTR অঞ্চলত কেনেকৈ যুৱকসকলক আগবঢ়াই লৈ যোৱা যায় বিভিন্ন ক্ষেত্ৰত, এই সম্পৰ্কে তেওঁলোকেও আলোচনা কৰিব। আমাৰ যিবিলাক মহিলা শাখা আছে তেওঁলোকেও আলোচনা কৰিব BTC অঞ্চলৰ মহিলাসকলক কেনেকৈ মানে আগবঢ়াই লৈ যোৱা যায়, স্বনিৰ্ভৰ যেন কৰিব পাৰে, তেনেকুৱা বিষয়বিলাকেই তাত গুৰুত্ব পাব। ইয়াৰ পিছত আমাৰ জেনেৰেল যে ডেলিগেট ছেছন, এই ডেলিগেট ছেছন আমাৰ ৰখা হৈছে। ইয়াত বিশেষকৈ এইবাৰ গুৰুত্ব পাব যে যিহেতু UPL BTCৰ প্ৰধান এটা ৰাজনৈতিক দল, আঞ্চলিক ৰাজনৈতিক দল শাসনত আছে। মানে UPLই এতিয়া BJP GSPক লৈ পেলাই শাসন কৰি আছে BTC অঞ্চলত। গতিকে যি দলে চৰকাৰ গঠন কৰিছে, চৰকাৰৰ বিভিন্ন আঁচনিবিলাক যাতে সঠিকভাৱে ৰূপায়ণ হয়, ৰাইজৰ মাজলৈ গৈ পায়, এই কথাবিলাকে আমাৰ ইয়াত গুৰুত্ব পাব যাতে দলে চৰকাৰৰ যি আঁচনি সেই আঁচনিবিলাক ভালদৰে ৰূপায়ণ কৰিব পাৰে। এই বিষয়বিলাকৰ ওপৰত অধিক গুৰুত্ব দি ইয়াত আমাৰ আলোচনা কৰা হ'ব। মুকলি সভাত অসমৰ সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব আমাৰ মুখ্য অতিথি হিচাপে, আৰু ৰাজ্যিক BJPৰ সভাপতি সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়া আহিব। আমাৰ বন্ধু ৰাজনৈতিক দল, আঞ্চলিক দল অগপৰ সভাপতি তথা সন্মানীয় কেবিনেট মিনিষ্টাৰ অতুল বৰা ডাঙৰীয়া আহিব। আমাৰ যিহেতু BTC অঞ্চলত GSPৰ লগত আমাৰ মিত্ৰতা আছে, GSPৰো শীৰ্ষ নেতাসকলে ইয়াত থাকিব। তো গতিকে এনেধৰণৰ এটা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমি আশা কৰিছোঁ মুকলি সভাত 70,000 মানুহ ইয়াত গেডাৰিং হ'ব, আৰু ইয়াতে আমি BTC অঞ্চলৰ ৰাইজৰ কাৰণে
ভাল এটা বাৰ্তা আমি দিবলৈ আমি ঠিক কৰিছোঁ। এই কনফাৰেন্সৰ পৰাই আমাৰ ৰাইজে এটা ভাল এটা মেছেজ পাব, যি মেছেজটো হ'ব এই অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে, সমবিকাশৰ কাৰণে, শান্তি আৰু প্ৰগতিৰ কাৰণে তেনেকুৱা কথাবিলাক আলোচনা কৰা হৈ আছে দলত। আৰু সেই কথাটো আমি মুকলি সভাৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি এই কথাটো ৰাইজক অৱগত কৰাম। আমি ইয়াত এক্সিবিশ্যন থাকিব। মূলতঃ আমাৰ মহিলাসকলৰ কাৰণে এই এক্সিবিশ্যনটো ৰখা হৈছে। ইয়াত আমাৰ যি 10টা জিলা কমিটি আছে মহিলাসকলৰ, তেওঁলোকেও প্ৰদৰ্শনীত মূল মানে অংশগ্ৰহণ কৰিব। আমাৰ দলৰ মহিলাসকল যিসকলে বোৱনী, শিপিনী বা বিভিন্ন তেনেকুৱা কাম কৰে, তেওঁলোকেও ইয়াত মানে প্ৰদৰ্শনীত তেওঁলোকে মানে ভাগ ল'ব। বাহিৰৰ পৰা তেনেকুৱা বিশেষ নাথাকিব, 2-এটাহে ষ্টল আহিব পাৰে, কিন্তু আমাৰ দলৰ মহিলাসকলেই যিসকলে তেনেকুৱা ক্ষেত্ৰত কাম কৰি আছে তেওঁলোকে প্ৰদৰ্শন কৰিব। তো ইয়াত আমি যুৱসকলৰ কাৰণে ভলীবল কম্পিটিশ্যন আমি এটা ৰাখিছোঁ, মহিলাসকলৰ কাৰণে কাবাডী আমি ৰাখিছোঁ, আৰু মাৰাথন ৰেচ পুৰুষ আৰু মহিলাৰ কাৰণে ৰখা হৈছে। আৰু কালচাৰেল ৰেলী কৰা হ'ব চন্দ্ৰপাৰাৰ পৰা কোকৰাঝাৰ টাউনলৈকে, কোকৰাঝাৰ টাউনৰ পৰা পুনৰ চন্দ্ৰপাৰালৈকে এটা কালচাৰেল ৰেলী মুকলি সভাৰ ৰাতিপুৱাত আমি ৰাখিছোঁ। ইয়াত PTC অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ এটা কালচাৰেল ৰেলী থাকিব। ইয়াৰ দ্বাৰা আমি এটা মেছেজ দিম, সেইটো আমি সময়ত আপোনালোকক জনাম। এইটো আমাৰ বাৰ্ষিক অধিৱেশন। 3 বছৰৰ মূৰে মূৰে আমাৰ মূল কমিটিৰ সাল সলনি হয়। যিহেতু এইটো এটা টাৰ্মিনেটিং এটা ছেশ্যন, আমি ডেলিগেটত এই কথাটো আলোচনা কৰা হ'ব। নিশ্চয় কিছু সাল সলনি হোৱাৰ এটা সম্ভাৱনা আছে। ৰাজহুৱা পথাৰো নহয়, এইটো ব্যক্তিগত, এইটো মালিকাধীন মাটি, গতিকে বিশেষ তেনেকুৱা নাম ৰখাটো আমাৰ অসুবিধা হৈছে। গতিকে আমি বড়ো ভাষাত আমি জৌগালু পথাৰ বুলি কৈছোঁ। জৌগালু মানে ডেভেলপমেণ্ট, এনেকুৱা প্ৰগতি, এনেকুৱা নাম ৰখা হৈছে। যিহেতু এইটো প্ৰাইভেট মালিকাধীন মাটি, গতিকে বিশেষ যদি ৰাজহুৱা পথাৰ হ'লে এইটো বেলেগ কথা আছিলে। গতিকে আমি কনফাৰেন্স পাতিবৰ কাৰণেহে অনুমতি লৈ কৰিছোঁ। গতিকে কিছু অসুবিধাৰ কাৰণে তেনেকুৱা আমি মানে যি ধৰণৰ হ'ব লাগিছিল হয়তো কৰিব। আমি বিশেষকৈ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী যে আমাৰ BTC অঞ্চলত আছে, সমন্বয়ৰ যি কথা সেইটোকে আমি প্ৰকাশ কৰিব আমি বিচাৰিছোঁ। এই কনফাৰেন্সৰ যোগেদি সমন্বয়ৰ কথাটো, সমন্বয়ৰ বাৰ্তাটোকে আমি দিবলৈ আমি চেষ্টা কৰিছোঁ। সাংস্কৃতিক সন্ধিয়াও তেনেকুৱা কৰা হৈছে। আমাৰ এই অঞ্চলত থকা বিভিন্ন আমাৰ জ্যেষ্ঠ আমাৰ গায়ক গায়িকাসকলক নিমন্ত্ৰণ জনোৱা হৈছে। আৰু ইয়াৰ বাদেও অৰুণাচলৰ পৰা আমাৰ এজন বিশিষ্ট গায়ক ঋতু ৰিবা, যাক সকলোৱে এতিয়া চিনি পায়, তেওঁক আমি আমন্ত্ৰণ জনাইছোঁ। আমি আহ্বান জনাব বিচাৰিছোঁ, দলে দলে ৰাইজে যোগদান কৰিব লাগে। যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ইয়াত আহিব, গতিকে তেওঁৰ কথা তেওঁৰ পৰা আমি শুনিব লগা বহুতো আছে। নিশ্চয় সেইকাৰণে আমি সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকসকলক আমি এই আমাৰ যি 3rd ট্ৰাইনেল UPPL দলৰ যি কনফাৰেন্স, এই কনফাৰেন্সৰ আমি আমন্ত্ৰণ জনাইছোঁ। जोंनि UPPL दोलोनि ट्राइनेल जिथु कनफारेन्स, बे कनफारेन्सआ सफैबाय। गाबोन सानसेल'सै, जोङो 11, 12 आरो 13 नभेम्बर सानथामनि हाबाफारि लानानै खालामनो नागिरदों। आरो बिनि थाखाय दिनै प्रिपेरेसना फ्राय अलमस्ट जाबाय होननानै बुंजायो। जों गासिबो हाबाफारिखौ दिनै भिजिट खालामनानै नायदों। गासिबो पेन्डेल सेन्डेलनि जि खामानि, रिसेपसन कमिटिया खुब मोजां रोखोमनि खामानि मावगासिनो दङ। आरो बियो गाबोनहालागैनो जोबजोबगोन होनना जों आसा खालामदों। आरो बे जथुम्मायाव जोंनि UPPL दोलोनि गोबां बाथ्रा जों सावरायगोन। रायजो राजानि समस्या, जोंनि पार्टिनि माखासे सोलाय सोल' खालामनाय, बेफोरनि सायाव सावरायलायनानै जोङो मोजां थांखि लानानै रायजोफोरनि गेजेरावहाय मोनसे मेसेज हगारनो नागिरदों आरो खामानि मावनो नागिरदों। जाहाथे BTR ओनसोलावहाय थानाय बिभिन्न जाति जनगोष्ठीनि मानसिफ्राबो जोंनि UPPL दोलोनि जि सरकार, बे सरकारनि सायाव गोबां आसा खालामनानै दङ। दा बिनिखायनो जोङो गुबुनारिफोरखौबो बे ओनसोलनि बिभिन्न जाति जनगोष्ठीफोरखौ लाफानानै खामानि मावनायनि सायाव जों पर्यालोचना खालामगोन। जाहाथे बे ओनसोलनि बिभिन्न जाति जनगोष्ठीनि मानसिफोरनि जि
मावनो गोनां खामानिफोर दं बेफोरखौबो जाहाथे जों मोजाङै मावनो हायो बिनि थाखायनो जोंनि पार्टिया गभर्नमेन्टखौ साजेस्ट खालामगोन जे नैबे खामानिखौ मावनांगौ दङ आरो बिनि बादैबो जोंहा बिटिआर एग्रिमेन्टआव जिफोर दङ दफाफोर बे दफाफ्रा गोबां दफायानो मावनो थाखाय दंबावो दा बिनिखायनो बे दफाफोरखौ जाहाथे जों मोजाङै मावफुंलांनो हायो बे खारनावहाय जों बेखौ जों सावरायगोन आरो बिटिसि गभर्नमेन्टखौ बेखौ खामानि मावनो थाखाय जोङो खावलायगोन दा ओंखायनो जों मिजिंथिदों फैगौ 13 थारिखआवहाय आसामनि जि चिफ मिनिस्टार मान होनो गोनां हिमन्त बिश्व शर्मा बिथाङा बेयाव बाहागो लाफैगोन दा बिथाङा गोबां मेसेज हयथ' जोंनो होलांगोन बेनिखायनो बयबो रायजो राजाफोरखौ फैगौ 13 थारिखआव जि अपेन सेसन जानो गोनां हाबाफारि बेवहाय नुजाफैनो थाखाय आं UPPL दोलोनि जानानै खावलायहरदों नोंथांमोना बयबो फैनो हागोन लैहोर लैहोर आरो जोंनि जि UPPL दोलोनि हाबाफारि बेफोरखौ खोनासंफैनो हागोन बेजों लोगोसे जोङो OBC सेल SC सेल माइनरिटि सेल गोबां सेल आफादफोरनिबो मिटिं लाफादों बेवहाय बिथांमोनाबो फैगोन आरो गेलेनाय हाबाफारि जों बेयाव लाफादों जों सेंग्राफोरनि थाखाय भलिबल गेलेनाय माराथन रेस आरो हिन्जावफोरनि थाखाय काबादि गेलेनाय आरो बिथांमोननि हेन्डलुम टेक्सटाइलाव जायफ्रा खामानि मावगासिनो दङ बिथांमोनखौ उत्सा खालामनो थाखाय जों बाहाय मोनसे एग्जिबिशनबो लादों आरो बे एग्जिबिशनावहाय गोबां रोखोमनि जोंनि बर' आइजोफ्रा बाहागो लाफैगोन दा ओंखायनो बयखौबो आङो खावलायदों बेफोर हाबाफारियावबो अबजार्भार हिसाबै फैनानै जाहाथे बाहागो लायो बेखिनिखौ आं खावलायबाय आरो लोगोसे जोंनि UPPL दोलोनि गासिबो रायजो राजा आरो कर्मिफोरखौ आं आसा थिदों नोंथांमोना बे हाबाफारियाव बयबो नुजाफैगोन गोजोन्थों।